হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই আহিছোঁ আজি পিকনিক খাবলৈ অকলেই, মানে কি খাওঁ কি নাখাওঁ কি দেখা পায় আপোনালোকে কি নাপায়। তো ব্লগটো এনজয় কৰক। ব্লগটো কাৰণ আজি হ'ব ধামাকা, কাৰণ অকলে বা দুজনে কোনো পিকনিক খাবলৈ বহুত কমেই যায়। তো বেলেগতকৈ অলপ বেলেগ কৈছোঁ, কিন্তু চাব পাৰে ক'তো কোনো নাই, আমি দুটা আছোঁ দিয়কচোন। কোনো নাই, বাকী কোনো নাই, অকলে আনিছোঁ কিবা কিবি খাবলৈ। তো বলক। তো হে গাইজ ফাইনেলি আমি পাই গ'লোহি আমি য'ত পিকনিক খাওঁ। প্ৰথমতে আমি আমাৰ জুই জ্বলাই লওঁ, আৰু মাংস পুৰোঁ। তো মাংস পুৰি আমি জুই লাগি গ'ল, লাগি গৈছে জুই। আমি আৰু মাংস পুৰাৰ ষ্টাৰ্ট। মাংস উইথ কি হ'ব এইটো পিছত দেখা যাব। তো প্ৰথমতে পুৰি ল'ব লাগিব না, অকলে খোৱা মজাই বেলেগ। কিন্তু আমাৰ মাংস পুৰা হৈ আছে, মানে সিজি আছে। তো বাকীখিনি মাংস পিছত পুৰিম দে, সেইখিনি হ'ব দে। এইখিনি মাংস সিজা হৈ গৈছে। আপোনালোকে অকলে পিকনিক খাই পাইছে নে কমেণ্ট কৰি নিশ্চয় জনাবচোন। মই কিন্তু অকলে পিকনিক খাই পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম, লাইফত ফাৰ্ষ্ট টাইম। আৰু ফাইনেলি আমাৰ মাংস হৈ গৈছে ৰেডি, আৰু এতিয়া আমি খাব লাগে বহি। তো ব'লক। বহুত টেষ্টি, পুৰি কিনে মাংস খাই পাইছে নাই পোৱা নাজানো, কিন্তু পুৰি কিনে খাব বহুত টেষ্টি। খতম, মাংস খাই খতম। বিশাল ব্ৰহ্মপুত্ৰৰ বাহুত গৈ আছোঁ এতিয়া মই গা ধুবলৈ। আজিলৈ ইমানে। যদি ব্লগটো চাই ভাল লাগিছিল, ব্লগটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বেলেগ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। আজিলৈ বাই বাই।